হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ জলকীয়া আচাৰ। যোৱা বছৰো বনাইছিলোঁ আৰু এই বছৰো আকৌ এটা নতুনকৈ বনাব লৈছোঁ। আপোনালোকে বনাব আৰু কেনেকুৱা লাগে জনাব দেই। প্ৰথমতে জলকীয়াখিনি ধুই ধুনীয়াকৈ শুকুৱাই ল'লোঁ। তাৰপিছত আগদিনাখনৰে বনোৱা আচাৰতে মই আকৌ সেই তেলখিনিতে জলকীয়াখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এই জলকীয়াখিনি বেছি শুকাব নালাগে, এটা বা দুটা ৰ'দতে শুকুৱাই ল'লোঁ। তাৰপিছত এইখিনি কাটা হৈ যোৱাৰ পিছত যিখিনি বেয়া সেইখিনি ছাইডত থৈ ল'লোঁ। তাৰপিছত কেৰাহী এখনত এইখিনি ড্ৰাই ৰ'ষ্ট কৰিবৰ কাৰণে মই প্ৰথমতে দিলোঁ জিৰা, তাৰপিছত অকণমান চফ, তাৰপিছত দিলোঁ তেজপাত, তাৰপিছত শুকান জলকীয়া কেইটামান, মেথি গুটি, সকলোখিনি মছলা মই অকণমান সৰহকৈ দিছোঁ। যিহেতু জলকীয়াখিনি অকণমানৰ পৰিমাণটো বেছিয়ে, সেইকাৰণে চব বস্তু বেছিকৈ দিছোঁ দেই। আপোনালোকে জোখ পৰিমাণে ল'ব। যদি 1 কেজি হয় তেতিয়াহ'লে এচামুচকৈ ল'লেও হ'ব, আৰু যদি 2 কেজি হয় তেতিয়া দুচামুচকৈ বা এমুঠিকৈ ল'ব পাৰে। সেইটো আপোনালোকৰ জোখত। মই 2 কেজি হোৱাৰ কাৰণে এনেকৈ অকণমান বেছিকৈ ল'লোঁ। আৰু যিহেতু মছলাখিনি অকণমান বেছি হ'লে খায়ো ভাল লাগে, নহয়নে বাৰু? জলকীয়াখিনি যিহেতু ফালি কাটি দিলোৱেই। তাৰপিছত এতিয়া গোটেইখিনি শুকানকৈ এনেকৈ ভাজি ল'লোঁ। তাৰপিছত ইয়াত এটা খুন্দনাত খুন্দি ল'ম। খুন্দি লোৱা হোৱাৰ পিছত মই একেখন কেৰাহীতে দেখিছেনে ধুনীয়াকৈ চাফা কৰি ল'লোঁ। তাতে মিঠাতেল অকণমান গৰম কৰিলোঁ। মিঠাতেলৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ, কাৰণ জলকীয়াত গোটেই সোমাই যাব লাগিব মিঠাতেলখিনি। তাৰপিছত তাতে দিলোঁ পাঁচফোৰণ, তাৰপিছত দিলোঁ শুকান জলকীয়া কেইটামান, আৰু দিলোঁ তেজপাত মই ড্ৰাই ৰ'ষ্ট কৰোঁতেও দিছোঁ, কিন্তু তাত সেইখিনি খুন্দি দিয়াৰ কাৰণে তাৰ পৰিমাণটো একেবাৰে নাইকিয়া হৈ যাব, কিন্তু ইয়াত দিলে এইখিনি থাকি যাব তেনেকৈ। তাৰপিছতে গেছটো অফ কৰি গোটেই মছলাখিনি দি দিলোঁ। মছলাখিনি যেতিয়া ধুনীয়া এটা গোন্ধ ওলালে, তাৰপিছত এতিয়া জলকীয়াখিনিও দিলোঁ, কিন্তু গেছটো মই বন্ধ কৰি লৈছোঁ দেই, কাৰণ নহ'লে মছলাখিনি গোটেইখিনি জ্বলি যাব। তাৰপিছত গোটেই জলকীয়াখিনি দি দিয়া হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ হেতাৰে লৰাই দিম, গোটেই জলকীয়াখিনিতে যাতে তেলটো লাগি যায়। তাৰপিছতে জলকীয়া আচাৰখিনি বেয়া নহ'বৰ কাৰণে মই অকণমান নিমখ আৰু হালধি দিলোঁ। তাৰপিছত ভিনেগাৰো দিম। আপোনালোকে ভিনেগাৰ দিবও পাৰে, নিদিবও পাৰে। যদি আপোনালোকে সদায় ৰ'দত থ'ম বুলি ভাবে তেতিয়াহ'লে ভিনেগাৰ নিদিলেও হ'ব, আৰু যদি কেতিয়াবা ৰ'দ বেয়া হ'লেও এইখিনি তেতিয়া ভিনেগাৰ দিলে আচলতে বেয়া নহয়। তাৰপিছত মই কেঁচা মিঠাতেল অকণমানো দি দিছোঁ, তাত কেঁচা মিঠাতেলৰ গোন্ধটো যাতে ওলায়। কেঁচা মিঠাতেল আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, সেয়া সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা। তাৰপিছত মই আৰু অকণমান মিঠাতেল দি দিছোঁ, তাৰপিছত লগতে ভিনেগাৰো অকণমান দি দিছোঁ, যাতে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। তাৰপিছত মোৰ আচাৰ ৰেডি হৈ গ'ল, আৰু আপোনালোকেও বনাই চাবচোন, আৰু খাই কেনেকুৱা বনে জনাবলৈ নাপাহৰিব। বাই।